বালৰ এই এই চাউল দিছে, আটা দিছে, দালি দিছে, আৰু কি লাগে? লেওৰা কালা ইফালে গা মাৰি দিছে। কৰোণাক মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাৰ। মই জনামতে কোনোৱে নোৱাৰিলেও আমাৰ হিমন্ত মামাই দেশখন ভালকে চলাই আছে, এইটোতো কথা সঁচা। ই বালৰ কেলা হেমন্তই বিদ্বেষ চলাইছে। হেল্ল' বন্ধুসকল, আজি মই আৰু এটা ভিডিঅ' লৈ আছো আপোনালোকৰ মাজত। আপোনালোকে আনন্দ উপভোগ কৰক আৰু ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটোৰ নাম সাইফুল ইছলাম পপুলাৰ। তো আমাৰ মাজত আজি এখন অতিথি আছে। অতিথিখন হৈছে আমাৰ ককা। নমস্কাৰ ককা, নমস্কাৰ। আমাৰ ষ্টুডিঅ'ত ককা আহি পালে, কিন্তু আমাৰ ষ্টুডিঅ'ত আৰু এজন মানুহ অসমৰ সন্মানীয় ব্যক্তি আপোনাৰ মোৰ মৰমৰ মামা আহি উপস্থিত হ'বহি। মামা এতিয়ালৈকে উপস্থিত হোৱা নাই, যেতিয়া মানে কাৰণটো হৈছে কি মামা চিএম হৈ গৈছে, এতিয়া মামা বহুত বিজি থাকে। তো মামা আহি উপস্থিত হ'বহি। আমি ককাৰ লগত অলপ কথা পাতি লওঁ। তো বলক ককাৰ লগত অলপ কথা পাতোঁ। ককা, আপুনি কৰোণা আহিছে আপুনি গম পায়, কিন্তু মাস্কখন কিয় মৰা নাই? আপোনালোক মই মাস্কখন মৰা দেখা নাই, কিয় মাস্ক মৰা নাই আপুনি? মাছে জীৱন ৰাখিব পাৰে নেকি কওক? পাৰিবনে? পাৰিবনে? মাৰে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে? ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, কথাটো ঠিকেই। কিন্তু আপুনি যে দেশত যে কৰোণা আহিছে, আপুনি গম পায় নে নাপায়? কৰোণা আহিছে যে ইমান ভয়ংকৰ বস্তুটো, আপুনি ভাইৰাছটো আপুনি গম পায় নে নাপায়? কৰোণাক মই বিয়া পাতি কেলা প্ৰেম খেলি আছো মাৰ। হয়নে? বেয়া পাইছ নেকি? নাই নাই, মই বেয়া পোৱা নাই। কিন্তু আমাৰ অসমত আপুনি জানে যে অসমত বহুত ৰাজনৈতিক দল গঠন হৈ গ'ল। এই ৰাজনৈতিক দলবিলাক কিয় গঠন হৈ আছে ইমানকে? আপুনি কিবা ইয়াৰ বিষয়ে জানে নেকি? ইমান বেছিকে ৰাজনৈতিক দল গঠন হৈ আছে। এতিয়া আকৌ অখিল গগৈয়ে ৰাজনৈতিক দল গঠন কৰিছে। সব পাৰ্টি বা পাৰ্টি মেলিছে, পইচা ল'ব, দেশ চম্ভালিব পাৰিব? সিহঁতি নোৱাৰে পাৰিব? নোৱাৰে পাৰিব? অৱশ্যে তেওঁলোকে নোৱাৰিলেও আমাৰ হিমন্ত মামাইতো ভালকে দেশ চলাই আছে, আপুনি জানে। ই বালৰ কেলা হেমন্তই বিদ্বেষ চলাইছে। আপুনি একেবাৰে বেলেগ উত্তৰ দি দিয়ে, বুজিছে? আপুনি অলপ কথাবোৰ ভালকে ক'ব। আপুনি মোৰ ঘৰত আহিছে, আপুনি মোৰ ঘৰত আহিছে, অলপ ভালকে কথাখিনি ক'ব। এই হেই, এই হেই। বেয়া পাইছ নেকি? আচ্ছা ঠিক আছে, ঠিক আছে, মই বেয়া পোৱা নাই আপোনাক। আপোনাক মই বেয়া নাপাওঁ। আপুনি খালি দম দি কথা নক'ব যে মামা আহি উপস্থিত হ'ল। মামা, আপোনাক এই ককাজনে আপোনাক সমালোচনা কৰি আছে, আপোনাক এইটো এইটো কৈ আছে, আপুনি তাৰ বিষয়ে কিবা ক'ব নেকি? আপোনাক এইজনে ভাল নাপায় নেকি? কাৰণটো কি? আপুনি অলপ ভাঙি পিটি ক'ব নেকি? কওকচোন। কোনে কাক ভাল পায় বেয়া পায়? যোনে মোক বেয়া পায় সি পইণ্ট এটা উলিয়াই ল'ব যে ভাতটো দিওঁতে এনেকে দিলে, ভাতটো দিওঁতে ঠেলা মাৰি দিলে, ভাতটো দিওঁতে কথা নকলে। যোনে ভাল পায় সি ক'ব ভাই ইমান কষ্ট কৰিছে এই মানুহগালে। মামা, খুব ধুনীয়া উত্তৰ দিছে আপুনি। আপোনাক আমাৰ লগত সহযোগ কৰাৰ বাবে ধন্যবাদ মামা। তো আমি মানে এতিয়া ককাৰ লগত কথা পাতিম। এই দম কিয় দিছে আপুনি? আপুনি দম নিদিব মোক, বুজিছে? এই কাঠিন তলৰ ডিপু মোক বিক্ৰী কৰিলে ডিগবৈ। কেৰাচিন তেলৰ ডিপু কিয় বিক্ৰী কৰিছে মই কি ক'ম? মামাক সোধক। মামা, আপুনি সুধিলে মামাই উত্তৰ দিব। আপুনি মামাক সোধক। কিয় 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 মই কেনেকে জানিম কিয়? এক লিটাৰ কাঠিন তেল কিনি পাইছনে? নাই পোৱা, 1 কেজি দালি কিনি পাইছনে? নাই পোৱা, 1 কেজি আলু কিনি পাইছনে? নাই পোৱা। কিয়? পইচা কোনে দিব? পইচা কোনে দিব? পইচা নাই নহয়। খবৰদাৰ, মোৰ মুখখন বৰ বেয়া। হয় বেয়া পাইছ নেকি?